নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা চাকৰি খবৰ লৈ আহিছোঁ। আজি লৈ আহিছোঁ গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন অফিচৰ ফালৰ পৰা ওলাইছে 2024। এইটো ইয়াতে দেখিব পাইছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন। ইয়াতে ফাৰ্ষ্ট দেখিব পাব ৰিকুৱাৰমেণ্ট অৰ্গেনাইজেশ্যন কোনে পাতিছে, গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন অৰ্থাৎ GMC। তাৰপিছত আহিলে পজিশ্যনৰ ক্ষেত্ৰত মিউনিচিপাল কৰ্প'ৰেশ্যন পুলিচ MCP বুলি কোৱা হয় পজিশ্যনটোক। তাৰপিছত আহিলে নাম্বাৰ, কিমানটা পোষ্ট ওলাইছে, 15টা পোষ্ট ওলাইছে। এপ্লাই মোড, এইটো অনলাইন নহয় অফলাইন হ'ব। আপোনালোকে এড্ৰেছটো সঠিকভাৱে চাই ল'ব, ক'ত জমা দিব লাগিব, কেনেধৰণে জমা দিব লাগিব। আৰু ইয়াতে লাষ্ট ডেটো দিয়া আছে 14 নৱেম্বৰ, অৰ্থাৎ বেছিকেইদিন নাই, অনলাইন চলি আছে, আপোনালোকে সোনকালে কৰি ল'ব। তাৰপিছত ইয়াতে আহিলে ইয়াতে পজিশ্যনটো দিয়া হৈছে এছিষ্টেণ্ট ছেনিটাৰী ইনস্পেক্টৰ। নাম্বাৰ 15টা পোষ্ট ওলাইছে আৰু ইয়াতে চেলাৰী কথাটো দিয়া হৈছে 17,000 পাৰ মান্থ আৰু কণ্ট্ৰাক্ট ডিউৰেশ্যন 11 মান্থৰ কাৰণে। এক্সটেণ্ডেবল বেষ্ট অফ পাৰফৰ্মেঞ্চ এণ্ড অৰ্থাৎ ফাৰ্ষ্ট আপোনালোকক 11 মাহৰ কাৰণে ল'ব, তাৰপিছত আপোনালোকক এক্সটেণ্ডেবল বেষ্ট অৰ্থাৎ আপোনালোকৰ পাৰফৰ্মেঞ্চ চাই বঢ়াই দিব। তাৰপিছত আহিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া GMC এছিষ্টেণ্ট ছেনিটাৰী ইনস্পেক্টৰ কাৰণে, অৰ্থাৎ কি এলিজিবিলিটি হ'ব লাগিব। এপ্লিকেশ্যন মাষ্ট বি নেটিভ ৰেচিডেণ্টছ অফ আছাম, অৰ্থাৎ কোৱালিফিকেশ্যনৰ কথাত ইয়াত অকল এটাই কথা কোৱা হৈছে যে আপোনালোকে অসমৰ মানুহ হ'ব লাগিব, ৰেচিডেঞ্চিয়েল অসমৰ হ'ব লাগিব। তাৰপিছত আহিলে বয়সৰ কথাটো ইয়াতে চাই লওক। মেক্সিমাম এজ 30 বছৰ হ'ব লাগিব আপোনালোকৰ, 30 বছৰতকৈ ওপৰ হ'ব নালাগিব জানুৱাৰী 1 তাৰিখলৈকে 2024। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আহিলে, এতিয়া এডুকেশ্যনৰ কোৱালিফিকেশ্যন আহিছে। অথনি আপোনালোকক এইটো ৰেচিডেণ্ট অফ আছামৰ কথা দিয়া আছিলে, মানে আপোনালোকে অসমৰ হ'ব লাগিব বুলি। ইয়াতে কোৱা আছে মিনিমাম ৰিকুৱাৰমেণ্ট কি বিচাৰিছে। গ্ৰেজুৱেশ্যন বিচাৰিছে, কেমেষ্ট্ৰি বায়'লজি ওৱান অফ দ্য ছাবজেক্ট যিকোনো এখনত, 10+2 লেভেল। তাৰপিছত 2 নম্বৰত আহিলে ইণ্টাৰমিডিয়েট 10+2 কেমেষ্ট্ৰি বায়'লজি ছাবজেক্ট ডিপ্ল'মা ছেনিটাৰী ইনস্পেক্টৰ পাব্লিক হেল্থ, অৰ্থাৎ আপোনালোকে 10+2 হাই ছেকেণ্ডেৰী HS পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ইয়াতে দিয়া আছে কেমেষ্ট্ৰি বা বায়'লজি যিকোনো এটা ছাবজেক্ট থকাটো অলপ জৰুৰী হয়। তাৰপিছত প্ৰিফাৰ্ড কোৱালিফাইড, অৰ্থাৎ আপোনালোকে হাইষ্ট কোৱালিফাইড বেচেলাৰ ডিগ্ৰীসকলে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। তাৰপিছত আহিলে কেনেধৰণে এপ্লাই কৰিব, যিহেতু এইটো অফলাইন বুলি কৈছিলোঁ মই, কেনেধৰণে এপ্লাই কৰিব ইয়াতে দিয়া আছে হাউ টু এপ্লাই। ইয়াৰ কাৰণে ইণ্টাৰেষ্টেড কেণ্ডিডেট হু মিট এলিজিবিলিটি ক্ৰাইটেৰিয়া মাষ্ট বি ছাবমিটেড দেয়াৰ এপ্লিকেশ্যন, আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। ছাবমিশ্যন ডিটেইলছ, ইয়াতে ডিটেইলছটো দিয়া আছে দেখিছে। লোকেশ্যনটো এইটো ভালদৰে চাই ল'ব। অফিচ অফ দ্য গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যন, অৰ্থাৎ গুৱাহাটী মিউনিচিপালিটি অফিচলৈ যাব লাগিব। ব্ৰাঞ্চ 2nd ফ্ল'ৰ, উজান বজাৰ, গুৱাহাটী 78110, এইখিনি এড্ৰেছটো চাই ল'ব। তাৰপিছত আহিলে ৰিকুৱাৰ্ড ইণ্টাৰভিউ, অৰিজিনেল ডকুমেণ্টছখিনি নিব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। তাৰপিছত ভেলিড ID প্ৰুফ আছে পান কাৰ্ড, অৰ্থাৎ আপোনালোকে এখন ID কাৰ্ড লৈ যাব লাগিব। আৰু ইয়াত এপ্লিকেশ্যনৰ ডেডলাইন দিয়া আছে 14, 2024। আৰু যোনখন আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ কাৰণে এখন ফৰ্ম পাব, এপ্লিকেশ্যন ফৰ্ম। ইয়াতে লিংকটো দিয়া আছে, মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিম। তাৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব, প্ৰিণ্ট কৰি উলিয়াই লৈ। তাৰপিছত ইয়াতে এডভাৰটাইজমেণ্টৰ ডিটেইলছ আছে, ৱেবছাইট আছে, মই এইখিনি গোটেইখিনি ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম। গতিকে ইমানেই আছিলে আজিলৈ ভিডিঅ'টো।